নমস্কাৰ, মই ৰাজকুমাৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক মই দেখুৱাম আমাৰ যি এয়াৰ পলিউশ্যন আছে, এয়াৰ পলিউশ্যনটো কেনেকৈ আমি ভালদৰে চাব পাৰোঁ, ক'ত কিমান আছে। গতিকে আমি চাওঁ আহক। আপোনালোকে এই এয়াৰ পলিউশ্যন চেক কৰিবলৈ ক্ৰমত যাব, ডাইৰেক্ট ক্ৰমত যাই ইয়াত চাৰ্চ কৰিব MSN মেপ। ইয়াত আহে যে ৱেডাৰ আদাৰ মেপ। ইয়াত আপোনালোকে ক্লিক কৰিব ডাইৰেক্ট এয়াৰ পলিউশ্যন, এয়াৰ কোৱালিটি। ইয়াত আপোনালোকে দেখিবলৈ পাইছে কিমান পলিউশ্যন হৈ আছে। ইয়াত লিখা আছে AQI। ইয়াত মানে কম পলিউশ্যনৰ পৰা একেবাৰে বেয়া পলিউশ্যনলৈকে একেবাৰে হায়েষ্ট পিকত 500 আছে আৰু লৱেষ্টত আছে 0। 0ৰ পৰা 50লৈকে থাকিলে আপোনাৰ মানে দেহাৰ কাৰণে বহুত ভাল। 50ৰ পৰা বাকী ওপৰত যিমান থাকে মানে বেয়া, দেহাৰ কাৰণে বেয়া। গতিকে আমাৰ এয়াৰ পলিউশ্যনটো বৰ্তমান লাল হৈ আছে। লাল মানে আপোনাৰ একেবাৰে বেয়া, প্ৰায় বেয়া মানে বেয়া আৰু একেবাৰে বেয়া নহয় যদিও বেয়া। ইয়াত একেবাৰে বেয়াবিলাকৰ কালাৰবিলাক বেছি ডাঠ হৈ যাব। এয়া আপোনালোকে চাব পাৰে 144। 144ত আপুনি যদি ক্লিক কৰি দিয়ে, তাত কি লিখা আহিছে আপোনাৰ 140 মডাৰেট পলিউটেড। এইবিলাক কিমান মাইক্ৰনৰ ধূলি বালি উৰি আছে ইয়াত লিখা আছে। আৰু এই পলিউশ্যন, এইখিনি পলিউশ্যন হ'লে আমাৰ কি কি প্ৰব্লেম হ'ব পাৰে এটা লিখা আছে। মে কজ ব্ৰেথিং ডিছকমফৰ্ট টু চিলড্ৰেন, এল্ডাৰ্ছ, এডাল্ট অৰ পিপুল উইথ লাংছ হাৰ্ট কণ্ডিশ্যন। আমাৰ হাৰ্টৰ প্ৰব্লেম বা লাংছৰ প্ৰব্লেম থাকিলে আমাৰ যিকোনো মানুহৰ উশাহ লোৱাত কষ্ট হ'ব পাৰে, ইয়াত লিখা আছে। তাৰপিছত লিমিটেড এক্টিভিটি ইফ চেনচিটিভ, যদি একদম মানে প্ৰায় পাৰা পৰ্যন্ত মানে চাইকেল চলোৱাটো, মানে বাহিৰতো ওলোৱাটো, এইবিলাক কাম কৰিব হাক দিছে, একদম খুব কম কৰিব দিছে। ইয়াত লেখা আছে ক্লজ উইণ্ড'জ এণ্ড ড'ৰ্ছ, দৰ্জা খিৰিকী পূৰা বন্ধ কৰি ৰাখিব দিছে। এয়াৰ পিউৰিফায়াৰ ইউজ কৰিব দিছে। মাস্ক একদম চেনচিটিভ, মাস্কটো মানে বহুত ইম্পৰ্টেণ্ট পিন্ধাটো বৰ্তমান। ইয়াত দিছপুৰ লিখা আহিছে, অসমৰ দিছপুৰত বৰ্তমান কিমান পলিউশ্যন হৈ আছে। আৰু এইবাৰ আমি মেপখন আমি সৰু কৰি দিম। সৰু কৰি দিলে আপোনালোকে দেখিব পাব আমাৰ ইণ্ডিয়াৰ মেপখন অকল পলিউশ্যনেৰে ভৰি ভৰি আছে। বাকী কিন্তু দেশবিলাকত ইমান পলিউশ্যন নাই যিমান ইণ্ডিয়াত আছে। গোটেই ৱৰ্ল্ডৰ মই মেপখন চাম, গোটেই ৱৰ্ল্ডৰ ভিতৰত হায়েষ্ট পলিউশ্যন আমাৰ ইণ্ডিয়াত। আপোনালোকে একদম লক্ষ্য কৰক, হায়েষ্ট পলিউশ্যন আমাৰ ইণ্ডিয়াত। গোটেই ইণ্ডিয়াৰ মেপখনে পূৰা পলিউশ্যনেৰে ভৰ্তি হৈ আছে। বাকী এইবিলাক মেপতো আছে, কিন্তু ইমান পলিউশ্যন নাই গোটেই দেশখনৰ ভিতৰতে। ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হওক বা কিবা প্ৰব্লেমৰ কাৰণে বা প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে এইবিলাকত অলপ চলপ থাকিব পাৰে, কিন্তু আমাৰ গোটেই ইণ্ডিয়াখনেই পলিউশ্যনৰ ভিতৰত সোমাই আছে। এইটো কিন্তু এটা বহুত ভাবিব লগা কথা। বাকী এইবিলাকত আছে পলিউশ্যন, বৰ্তমান এইটো পলিউশ্যন হোৱা টাইম। এইটো টাইমত পলিউশ্যন অলপ হয়ে, মানে বৰষুণ চৰষুণ কম হয় না। এতিয়া আপোনালোকে ভাবক কিমান পলিউশ্যনৰ ভিতৰত ইণ্ডিয়া সোমাই আছে। আমাৰ ইণ্ডিয়াৰ ভিতৰতে আৰু চবচে পলিউশ্যন হোৱা ঠাইবিলাক আপোনালোকে লক্ষ্য কৰক। এইখন হ'ল আপোনাৰ হিমালয় পৰ্বতমালা, আৰু এইখন হিমালয় পৰ্বতমালাত মানে যি ধোঁৱা কুঁৱলী পলিউশ্যন হোৱা যিবিলাক আমাৰ পাৰ্টিকেলছ থাকে, মানে ধূলি বায়ুৰ লগত আহি এইখনত খুন্দা মাৰে, আৰু এইখন খুন্দা মাৰি এইখিনিত ৰৈ যায়। এইখিনিত ৰৈ যোৱাৰ কাৰণে আপোনালোকে এই হিমালয়ৰ এই পাদদেশ যিটো অঞ্চল আছে, এইখিনিত আমাৰ পলিউশ্যনটো বেছিকৈ দেখা যায়। এইটোৱে মেইন কাৰণ আমাৰ এইটো এৰিয়াত পলিউশ্যন হোৱাৰ। যিমান পলিউশ্যন আহে বায়ুমণ্ডলৰ লগত উৰি আহি এইখিনিত খুন্দা খাই, এইখিনিত মানে পলিউশ্যনটো বেছিকৈ ৰৈ যায়। গতিকে এইখিনি এৰিয়াটো তাৰমানে বহুত চেনচিটিভ হৈ গৈছে। তাৰ পাছত আপোনালোকে লক্ষ্য কৰক, এই পাহাৰৰ ওপৰত যিটো এইখিনি আছে, মই জুম কৰি দিছোঁ বাৰু, এইখিনিৰ পৰা মানে সেইফালে মানে পাৰ হ'ব পৰা নাই পলিউশ্যনখিনি, সেইকাৰণে এইখিনিত বেছিকৈ জমা লাগি আছে। আপোনালোকে চাই পাহাৰত কেনেকৈ পলিউশ্যন হ'ব পাৰে সেইটো এটা চিন্তা কৰক আপোনালোকে। ইয়াতে কোনোতো প্ৰায়ভাগ মানে ইণ্ডাষ্ট্ৰিয়েল এৰিয়া নাথাকে, প্ৰায় পাহাৰ খুন্দা খাই এইবিলাক লাগি ধৰে তাৰমানে। আপোনালোকে চাওক, ইয়াতে 313, এই পাহাৰৰ ওপৰত এইখিনি ভূটানৰ পৰা নিশ্চয়। ইয়াত কোৱালিটি চাওক মানে ভেৰি প'ৰ 302। ইয়াতেতো লিখাই আছে ডাইৰেক্ট এভইড আউটডোৰ এক্টিভিটি, ডাইৰেক্ট বন্ধ, মানে
আউটডোৰ এক্টিভিটি কৰাৰ কাৰণে একদম মানে উপযুক্ত নহয় বুলি ডাইৰেক্ট লিখা আছে ইয়াতে ভেৰি পৰ চাওক আপোনালোকে পলিউশ্যনটো কেনেকৈ হৈ আছে আৰু এইফালে যদি আমি ভাল পলিউশ্যন নোহোৱা ঠাইবিলাক লক্ষ্য কৰোঁ চাওক এইফালে এইবিলাক চাওক পূৰা পলিউশ্যন পূৰা নাই একদম কম গুড বুলি লিখা আহিছে আপোনালোকে চাওক 44 মানে বহুত বঢ়িয়া গুড স্বাস্থ্যৰ কাৰণে ভাল ইয়াত মানে ক্লিক কৰোঁ আমি ইয়াতে কি লিখা আছে এনজয় আউটডোৰ এক্টিভিটিজ আপোনালোকে এনজয় কৰিব পাৰে আউটডোৰ এক্টিভিটিজ অ'কে টু অ'পেন উইণ্ড'জ আপোনালোকে দুৱাৰ খিৰিকী খুলি থ'ব পাৰে এই যিবিলাক এইটো চাইনাৰ এইটো হ'ল চাইনাৰ মানে কোৱালিটি এয়াৰ কোৱালিটি আমাৰ ইণ্ডিয়াৰ এয়াৰ কোৱালিটি কিমান বেয়া বৰ্তমান বাকী এইবিলাকো ইণ্ডিয়াৰে চাইনাৰে হয় কিন্তু তথাপিতো কিছুমান থাকে তথাপিতো আমাৰ ইণ্ডিয়াৰ সমান নহয় 93 এইবিলাক প্ৰথমতে চাইনাত বহুত এয়াৰ পলিউশ্যন হোৱা আছিল কিন্তু বৰ্তমান যি টেকন'লজি ইউজ কৰে বহুত হাই টেকন'লজি ইউজ কৰে যাৰ ফলত মানে পলিউশ্যন বহুত কমি গৈছে আমাৰ ইণ্ডিয়াতো এই কৰিব পাৰে কিন্তু চৰকাৰে বোধহয় চিন্তা কৰা নাই কৰিব পাৰে এটা যন্ত্ৰ আছে ৱেট স্ক্ৰাবাৰ বুলি এটা যন্ত্ৰ আছে আপোনালোকে চাৰ্চ কৰি চাব পাৰে ৱেট স্ক্ৰাবাৰ মোৰ উচ্চাৰণটো কৰোঁতে ভুল হ'ব পাৰে ঠিক নাই তথাপিতো মই ক'লোঁ চাৰ্চ কৰি চাব পাৰে চাৰ্চ কৰি চালে গম পাব সেইটো মেচিন যদি আমাৰ ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবিলাকত ইউজ কৰে পলিউশ্যন বহুখিনি কমি যাব আৰু লগতে যিবিলাক গাড়ী আছে যদি ইলেক্ট্ৰিক হৈ যায় তেতিয়াও বহুতখিনি কমি যাব পলিউশ্যন এনেকৈ আমাৰ ইণ্ডিয়াৰ পলিউশ্যন কমাব পাৰি তেনেকৈ চাইনাই ৱেট স্ক্ৰাবাৰ ইউজ কৰে আৰু যাৰ ফলত মানে যিটো ধোঁৱা ওলায় বেয়া মাৰাত্মক ধোঁৱা সেইবিলাক কমি গৈছে আৰু এতিয়া পলিউশ্যন বৰ্ডৰ এইটো বিশেষ ভূমিকা থাকে এইখিনি কণ্ট্ৰল কৰাত এইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মই ক'ব খোজোঁ কাৰণ ইমান এয়াৰ পলিউশ্যনটো আমাৰ দেশৰ কাৰণে বেয়া দেশৰ কাৰণে মানে আমাৰ দেশৰ নাগৰিক যদি স্বাস্থ্যকৰ নহয় বা স্বাস্থ্য বেয়া হয় তেনেহ'লে আমাৰ দেশ কেনেকৈ আগবাঢ়িব এইটো এটা চিন্তনীয় বিষয় আপোনালোকে অলপ গুৰুত্ব দিয়াটো উচিত আমাৰ দেহাৰ স্বাস্থ্যৰ কথা চবেই চিন্তা কৰা উচিত গতিকে বাৰু যদি এয়াৰ পলিউশ্যনৰ কাৰণে কিবা কৰাৰ কাৰণে সকলোৱে ব্যৱস্থা কৰা উচিত গছ ৰোৱা উচিত পলিউশ্যন কণ্ট্ৰল কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰিছে বৰ্তমান গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিছে ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে লাইক কমেণ্ট কৰি থাকক আৰু ছাপোৰ্ট কৰক এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ ধন্যবাদ